ওই লড়া হয় এবার কিন্তু সাবধান আমি ইমান দিয়েছি হাতির দাঁত গড়ৰ খৰ্গ আৰু গছ গছনিবোৰ চোৰাং কৰি বিক্ৰী কৰি আছে এইবাৰ বোলে এজন নতুন ডেঞ্জাৰ আহিছে মই শুনিছো সি বোলে সাপতকৈও ডেঞ্জাৰ সেইকাৰণে সাৱধান স্যার আমি গোটাই জঙ্গল ঘুরে আইলো আমার ইয়াতে হাতি আর গড়বর মরি আছে আর সেই হাতির দাঁত আর গড়ের খড়গবর নি হাতির দাঁত আর গড়ের খড়গবর চোৰাং চিকাৰীয়ে বিক্ৰী কৰি আৰু লগতে গছ গছনিবোৰ কাটি ধ্বংস কৰি পেলাইছে হয় ছাৰ সেইবোৰ মই আগতে গম পাওঁ আৰু সিহঁতক যিবিলাকে হাতীৰ দাঁত আৰু গড়ৰ খড়গবোৰ বিক্ৰী কৰি আছে সিহঁতক আমি চোৰাং চোৱাৰ দ্বাৰা ধৰিব লাগিব আৰু সিহঁতক উপযুক্ত শাস্তি দিব লাগিব হয় ছাৰ হয় ছাৰ এয়া চোৰাং চোৱাৰ ব্যৱস্থা কৰা ঐ কোন তই এই জংঘলৰ মাজত মই কাম কৰিব আহিছো কি কাম কৰিব আহিছ তই ভাগৰ লাগিছে ৰ'ব মই ইয়াত কিবা কিবি বস্তু নিব আহিছো নি আহি কাম কৰি তাতে ঘৰত কিবা কিবি কৰিব খুজিছো আৰু কিবা ক'ব নেকি আপোনাৰ লগত মোক কামত ল'ব নেকি নাই তোৰ আমাৰ লগত কাম কৰা বয়স হোৱা নাই নাই মই কাম কৰিমেই আপোনালোকৰ লগত নহ'লে মই নোৱাৰো ন তেন্তে আমাৰ লগত বলক কওক ছাৰ আমি অলপ কাম কৰি আহো তই ইয়াতে থাক আজিৰ কাম তোৰ সেয়াই হ'ব ছাৰ আৰু কোনোবা আহেনে তই চাই থাক হয়, আৰু ছাৰ, কোনোবা চাই আহিলে মোক খবৰ কৰি দিবি হ'ব ঐ বল ল'ৰা হেল্ল' 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 ছাৰ শুনি আছো কোৱা ছাৰ ইয়াত বহুত ডাঙৰ ঘটনা হৈছে কি হৈছে তাত জংঘলৰ গছ কাটি তাতে জীৱ হত্যা কৰি কিবা কিবি কৰি আছে বহুত মানুহ আছে ইয়াত আপোনালোকৰ মানুহ লৈ আহিব ঠিক আছে আমি যাই আছো তুমি সিহঁতক লক্ষ্য দি থাকা মই চাই আছো তুমি সিহঁতৰ চকু দি থাকা ঠিক আছে আমি যাই আছো ঠিক আছে আমি যাই আছো গোটেইবোৰ যাই আছো হেল্ল' হেল্ল' ঠিক আছে মই মানুহ চাই আছো ক'তো মানুহ নাই কোনো নাই এই ল'ৰা চা এয়াই আমাৰ কাম এয়াই কাম আপোনালোকৰ কত লাখ লাখ টকাৰ কাম এইবিলাক হয় নেকি এয়াই নেকি হয় ইয়াত কি হৈছে কোন তুমি মোক চিনি পোৱা নাই হয় এই জংঘলখন কাটি ধ্বংস কৰি দিয়া ইয়াৰ জীৱ জন্তুবোৰ কাটি ধ্বংস কৰি দিলা আৰু কোন এতিয়া চিনি পোৱা নাই এয়া কোন জানা এয়া আমাৰ চোৰাং চোৱা আমি তদন্ত কৰিছো ইয়াৰ চোৰাং চিকাৰীবোৰ কোন এতিয়া তোমালোক আমি দেখুৱাই দিছো কি ইহঁতক ধৰি লৈ যোৱা আৰু ইহঁতক বছৰ আমি বিচাৰি উলিয়ামে ইহঁতক লৈ যোৱা এই জংঘলত যিমানবোৰ এই গড় হত্যা হাতী হত্যা চলি আছে